বিচাৰি সিহঁতক ওলালো, উলিয়াই মই ল'ৰাটোৰ লগত বিয়া পাতিও দিলো, গোটেইখিনি হোম চুম পুৰি গোটেইখিনি কৰি দিলো। তাৰপিছত আৰু ল'ৰাটো মানে তাইক অত্যাচাৰ কৰাৰ কাৰণে মই ঘৰত লৈ আহিলো। সেই ঘৰত লৈ অহাৰ পিছত তাই অনাবৰে মনটো মাৰি থাকে কাৰণে এটা মই কিবা সৰু সুৰা কামতে সোমাই থৈছো যাতে মনটো ভাল লাগি থাকে। ঠিকে আছে দে। পিছে এতিয়া তাই ক'ত আহি পোৱাই নাই নেকি? আহি পোৱা নাই আৰু আহি পাবাৰ হৈছে, কিন্তু আহি দেখোন পোৱা নাই। আমি আপোনাৰ মাজু ছোৱালীজনীৰ নাম লৈছিলোহে, আহিয়ে পালে। তৰা আহি পালি? আহি পালো দিয়ক। বহকচোন আপুনি অলপ। আজি দেখোন তাই মনটো মাৰি আহিছে, কিয় বা এনেকে মন মাৰি আছে? অনদিনাতো এনেকে নাহে। নিশ্চয় কৰবাত বাটত কোনোবাই কিবা কৈছি তাইৰ বিষয়ে। নহয়, মই কলংকিনী নহয়। মই কাৰো জীৱনো ধ্বংস কৰা নাই, কিন্তু সমাজৰ পৰা কিয় এনেকুৱা কথা শুনিবলগীয়া হ'ল? তাই দেখোন কান্দাও ধৰছি। যচোন কিয় কান্দছি সুধো। কি হৈছে মাই? তৰা কিয় কান্দিছ এনেকা? তোৰ কি হৈছে তৰা? কচোন। কি হৈছে কচোন তই ভাল কৰি। কোনে কি কৈছে কচোন? বাটত কাৰোবাৰ কিবা কৈছি কচোন মোৰ আগত। মা, মই বহুত বেয়া নেকি মা? মোৰ দৰে ছোৱালী এইখন পৃথিৱীত আৰু এইখন সমাজত জীয়াই থকাৰ অধিকাৰ নাই নেকি মা? মই জানো মই তহঁতৰ কথা নুশুনি বহুত ভুল কাম কৰিছো। তহঁতৰ কথা নুশুনিলো। তহঁতে ইমান বাধা দিয়াৰ স্বত্তেও মই সিৰ লগত ভাল পাই পলাই গৈ বিয়া হৈছিলো। তহঁতৰ কথা নমনাই আজি মই এইটা জীৱন পাইছো, আৰু ভুক্তভোগী হৈ আছ তহঁতো মোৰ লগত। মই আৰু জীয়াই থাকিব নোখোজো মা। একেবাৰে মন নোহোৱা হৈ গৈছে জীয়াই থাকিব। তোক কোনে কৈছি বেয়া ছোৱালী বুলি? আমিতো কোৱা নাই। বাটৰ মানুহে কবয়ে বোলে ছাগালে নাখায় কি, পাগলে নকয় কি। গতিকে বেলেগৰ মানুহৰ কথা শুনি কেনে তোৰ মন বেয়া নকৰিবি, আৰু তই বাচি থাকিব লাগব, জীয়াই থাকিব লাগব, মানুহক দেখাই দিব লাগব। গতিকে তই এইবিলাক কান্দি কাটি মন বেয়া কৰি নাথাকিবিচোন। তই ইমান ভাগি নপৰিবিচোন তৰা। আমি আছো নহয় তোৰ লগত। ইমান দুৰ্বল হৈ নাযাবি তই। সোণালী ঠিকে কৈছি, তই ইমান দুৰ্বল হৈ নাযাবি। এইবিলাক একোৱে কথা নহয়। এইবিলাক মানুহৰ সকলৰ ঘৰে ঘৰে এইবিলাক ঘটনা ঘটি থাকে। গতিকে আমি দুখীয়া মানুহ কাৰণে সকলোৱে আমাক কবা চান্স বিচাৰে। গতিকে চান্স বিচাৰিলেও কলেও সেইবিলাক কথাৰ কাৰণে কাম নকৰিবি। কাৰণ আমাৰ নিচিনা মানুহক সদায় তেওঁলোকে ধনী শ্ৰেণীৰ মানুহখিনিয়ে আমাক সদায় তল পেলাব বিচাৰে, কিন্তু তহঁতে দুৰ্বল হৈ তল হৈ নাযাবি। তই মোৰ মাতৃ হৈ কাৰণে মোক তই যিমান ভুল কৰিলেও আঁকোৱালি লৈছা, কিন্তু এই সমাজখনে ল'ব পৰা নাই মা, ল'ব পৰা নাই। তই সমাজৰ কথাত কিয় ইমান গুৰুত্ব দিছ? এই সমাজখনৰ কথাত যদি গুৰুত্ব দি চলিব লগা হয় তই কেতিয়াও আগবাঢ়িব নোৱাৰিবি। জানা মা, মই যে কামত ৰাস্তাৰে ওলাই যাওঁ নহয়, কিমানে কি কয়, কিমান ঠাট্টা কৰি কৰি কথা কয়, তথাপিও মই ধৈৰ্য ধৰো। কিন্তু আজি নিজৰ মানুহে ইমান বেয়াকৈ কৈছে নহয়, মই সহ্য কৰিব নোৱাৰিলো মা। হয়তো তাৰ কাৰণে আজি চকু পানী ওলাইছে মোৰ। হ'ব দে, তই এতিয়া কান্দা কাটা বন্ধ কৰি কেনে কানি কাপোৰ খুলি তই ভৰি হাত ধুই কেনে অলপমান ৰেষ্ট লৈ কেইটামান ভাত খাই লবি। এইগিলা সমাজৰ পোহৰ নোপোৱা কিছুমান মানুহে এইবিলাক কথা আলোচনা কৰে। কি কৰিবি? মানুহৰ মুখত জানো সোপা দিব পাৰিবি? নৰা। তই যদি এনেকৈ মানুহে কথা কৈ থাকিলি, যদি তই এনেকে ভাঙি পৰা নহয়, তই কেনেকে আগবাঢ়বি? আৰু তইতো মোৰ জীৱনটোত তইতো মোক চাব লাগিব।
আৰু কোনে বেলেগে চাব। গতিকে তই এইখিনি সময়তে তই ভাঙি পৰি নাযাবি। তোৰ বহুত দিন আছে আৰু বহুত কাম কৰিব লগা আছে। আৰু তাৰ পিছত মই ল'ৰা চাই কেনে তোক মই সমাজৰ আগতে বিয়া পাতি দিম। গতিকে মোৰ যদিও টকা পইচা নাই, মানুহৰ আই মাই বাপ ভাইৰ ঘৰত যদি মই বিচাৰি যাওঁ, কোনোতো মোক নিদিয়াকে না। জানে আৰু জানি শুনিয়ে সি তাইক নিজৰ কৰি ল'ব বিচাৰিছে। যদি সি নিজৰ কৰি ল'ব বিচাৰিছিল, তেতিয়াহ'লে ময়ো এটা চেষ্টা কৰি চাব পাৰিম। কিন্তু তাই বা আৰু কি কয়, তাইৰ সিদ্ধান্তহে সিদ্ধান্ত হ'ব। তাইক একবাৰ সুধি চাওঁ নেকি? সুধি চাওকচোন। তৰা, এইফালে আছোন। মা কোৱাচোন, কিয় মাতিছিলা? আছোন, তই ইয়াতে বহাহি। পিছে কিয় মাতিছো, এওঁৰ বোলে এজন ভাইটি আছে। গতিকে তেওঁৰ ভাইটি বোলে তোক পচন্দ কৰিছি। পচন্দ কৰিলে তই বিয়া হবি নে মোক কথাটো সুধিছি। কিন্তু মই কৈছো তোৰ সিদ্ধান্ত মতেহে হ'ব। সেইকাৰণে এবাৰ তোক সুধি চাইছো, কি ক তই? মইনো আৰু কি ক'ম মা, তোমাৰ যদি একো আপত্তি নাই, মোৰো একো আপত্তি নাই। তেনেহলে আমি কথাটোত আগবাঢ়িব পাৰো নে কি ক? পিছে এটা কথা হ'ল নহয়, যাচোন মাই যাচোন, তই ভিতৰত যাচোন, আমি কিবা এটা কথা আলোচনা কৰো। পিছে এটা কথা, মই কিবা কৰি ঘৰখন কিবা কৰি অলপমান মানে টানি মুনি কিবা কৰি চলি আছো। গতিকে বিয়াখন যদি দিবা লগা হয়, গতিকে মইতো কিছুমান বস্তু দিবা নোৱাৰিম। আৰু সমাজখনকো যিহেতু আমাৰ এখন খেল আছে, এখন ৰাইজ আছে, বা মোৰ এটা চুপা আছে, চুপাটোকোতো অলপমান মই আয়তীকেইটাৰ আশীৰ্বাদ ল'ব লাগিব। আৰু লগতে ৰাইজৰো অলপমান আশীৰ্বাদ ল'ব লাগিব। গতিকে মই কেনেকে কি কৰো সেই কথাটোহে মই চিন্তা কৰিম। চিন্তা কৰিনো আৰু কি পাৰ পাম, একোৱে পাৰ নাপাইছো। অলপমান ভাবো ৰচোন। ভাবিব লগা একো নাই, আমাৰ ভাইটিক অকল আপোনাৰ ছোৱালীজনীয়ে লাগে। আৰু ভাইটিৰ সকলো বস্তু বাহিনীও আছে, আৰু বিয়াৰ খৰচ পাতিও সিয়ে দিম বুলি কৈছে। তো ভাবিব লগা একো নাই দিয়ক। আৰুনো কিহৰ চিন্তা, সমাজখন আছে নহয়, ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়। সেইটো হয়, কিন্তু পিছে তাৰে মাজতে এটা আমি হাঁহি তামচাৰ মাজতে এটা গানকে গাই দিওঁ দে। কি গান গাওকচোন, ময়ো শুনো। তেনেহলে শুন। সোণালী বাই পিয়ালৈ কোনো ভয় নাই, সোণালী বাই পিয়ালৈ কোনো ভয় নাই। তই দিবি এমুঠি, ময়ো দিম এমুঠি, তই দিবি এমুঠি, ময়ো দিম এমুঠি, ৰাইজেও এমুঠি দিবা। আমাৰ বিয়াখন আমিয়ে পাতি দিম, আমাৰ মান সুখী কোন হ'ব, সোণালী বাই আমাৰ মান আপোন কোন হ'ব। ৰাম ৰাম পুলি তামোলৰে গুটি খাৰি খাৰি, ঐ ৰাম ভীমকলৰ বান্ধি বালাইহে